সিদিনাখন যে অসুৰকেইটাৰ লগত ফিল্ডত ৰানিং কৰিবলৈ গৈছিলোঁ তাৰ পিছৰখিনি চাই এতিয়া এনজয় কৰোঁ। ফিল্ডত আহি আকৌ এওঁলোক দুজন ছবি উঠোৱাত ব্যস্ত। আন এজনে আকৌ এফালে বীৰত্বৰ প্ৰদৰ্শন কৰি আছে। নিজকে বিশাল নহয় যেন ব্ৰায়ান শ্ব বুলিহে ভাবে তেওঁ। ব্ৰায়ান শ্ব'ৰ ভিডিঅ' এটা চাই আহি তেওঁ আজি বোলে এইটো দাঙিব। কিন্তু অৱশেষত তেওঁ ভাগৰি পৰিল, নোৱাৰিলে। তাকে দেখি ব্ৰায়ান শ্ব'ৰ ককায়েক বিবেক ভাই দাঙি দিলে। এনেদৰে বান্দৰৰ দৰে ওলমা কাৰ্যটোক কিবা চিনাপ নে পুলাপছ বুলিহে কয়। মই ভিডিঅ' কৰি থকা দেখি আকৌ সি মোক চেলেঞ্জ কৰিলে যে তই মাৰি দেখুৱাচোন। সি আকৌ 5টা মাৰিলে। মই বোলো তোতকৈ বেছি 6টা মাৰি দেখুৱাম বুলিয়ে মই বান্দৰক চিন্তি জঁপিয়াই পৰিলোঁ আৰু এটা নহয় 6টাকৈ মাৰিলোঁ। মই বোলো চা ভাই, মোৰ লগত চেলেঞ্জ কৰিও না। মই ৰানিং কৰাখিনি আকৌ পিছে আপোনালোকক নেদেখুৱাম। দেখুৱালে পিছত আকৌ আপোনালোকে আহত হৈ যাব পাৰে। পুলাপছ মাৰা আৰু ৰানিং কৰাৰ পাছত যিহে ভাগৰ লাগে সেইখিনি ৰানিং কৰাখিনিয়েহে গম পাব। আৰু ইমানতে ভিডিঅ'টোৰ অন্ত পৰিল।